বন্ধুসকল মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, সুস্থ আছে। আজি অলপ ৱেডাৰটো অলপ পানী অহা নিচিনা হৈ আছে, মাজে মাজে ৰ'দ দি আছে। তথাপি বাপৰে গৰম কিন্তু কমা নাই, বহুত গৰম। আৰু মোৰ ৰাতিপুৱাৰ সকলো কাম হৈ গ'ল। এতিয়া দুপৰীয়াৰ বনাবৰ সময় হৈ গ'ল। ভাবি আছোঁ কি বনাওঁ। আজি একো আঞ্জা নবনাওঁ। আজি মই মাথো কণী আৰু চাউলেদি এটা ৰেচিপি বনাম। ভাবিলোঁ আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰোঁ। যদি ৰেচিপিটো ভাল লাগে ঘৰতে ট্ৰাই কৰি চাব পাৰে। খাবলৈ কিন্তু সিমানো বেয়া নহয়, ভালেই লাগে আৰু একদম সহজ। মাথো কণী আৰু চাউল থাকিলেই হ'ল। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। ৰেচিপিটো বনাবৰ কাৰণে মই চাউল ভিজাই ৰাখিছোঁ, নৰ্মেল যিটো বাসমতি চাউল সেইটো। আৰু এয়া কণী লৈছোঁ আৰু এয়া মই কণী আৰু আলু বইল হ'বলৈ দিছোঁ। আৰু এয়া মই কেৰাহীত তেল গৰম দি আলু আৰু কণীখিনি মই ভাজি ল'ম। অকণমান নিমখ আৰু হালধি দিছিলোঁ ভাজতে। চাওক এয়া ভজা হৈ গ'লে মই নমাই ল'ম। চাওক ভজা হৈ গৈছে, ব্ৰাউন কালাৰ হৈ আহিছে। আৰু এয়া মই আলুখিনি আৰু কণীখিনি নমাই লৈছোঁ। এতিয়া মই সেইখিনি তেলতে তেজপাত দি দিছোঁ, অকণমান গোটা জিৰা আৰু ডালচেনি এলাচ দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। আৰু এতিয়া মই চাওক পিঁয়াজ কাটি লৈছোঁ, কাটি ৰখা পিঁয়াজখিনি মই দি দিছোঁ। এটা জলকীয়া দিছোঁ, এইখিনি অলপ ভাজি ল'ব লাগিব। আৰু এয়া মই অকণমান পদুনাৰ পাত আৰু ধনিয়াৰ পাত লৈছোঁ। আৰু ইফালে মোৰ পিঁয়াজ ভজা হৈ গৈছে, অকণমান আদা নহৰু বটা দিছোঁ মই। এইখিনি ভাজি ল'ম পিঁয়াজৰ লগতে। আৰু এতিয়া মই ইয়াতে দিম অকণমান জিৰাৰ গুড়ি আৰু অকণমান মই জলকীয়াৰ গুড়ি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ব লাগিব। জলকীয়াৰ গুড়িটো সম্পূৰ্ণ অপশ্যনেল হয়, কোনোবাই বেছি জ্বলা নাখালে নিদিলেও কথা নাই। এইখিনি ভজা হৈ গৈছে। আৰু এতিয়া ইয়াতে মই চাওক চাউলখিনি মই ভালদৰে ধুই লৈছোঁ। এতিয়া মই ইয়াত চাউলখিনি দি দিলোঁ। ভালদৰে ভাজি ল'ব লাগিব চাউলখিনিৰ লগত। আৰু এতিয়া মই হালধিৰ গুড়ি দি দিছোঁ। এতিয়া হালধিৰ গুড়িখিনি চাউলখিনিৰ লগতে মিহলাই ভালদৰে ভাজি ল'ব লাগিব। আৰু এয়া চাওক মই হালধিৰ গুড়ি দি দিছোঁ। হালধিৰ গুড়িখিনি দিয়াৰ পিছত অকণমান ভাজি লৈছোঁ। আৰু এতিয়া পানী এড কৰি দিম। পানী বেছি দিব নালাগে, কাৰণ চাউলখিনি মই আগতে তিয়াই ৰাখিছিলোঁ। আৰু এতিয়া মই নিমখ দি দিছোঁ আৰু অকণমান চেনি দি দিছোঁ। অকণমান ভালদৰে মিহলাই দিছোঁ মই। আৰু এতিয়া চাওক ভাজি ৰখা আলু আৰু কণীকেইটা দি দিছোঁ মই। এতিয়া এইখিনি ভালদৰে মই অকণমান বইল হ'ব দিম। আৰু এয়া হৈ গৈছে বইল, পানীখিনি শুকাই গৈছে। মই অকণমান ইয়াত পদুনাৰ পাত আৰু ধনিয়াৰ পাতখিনি দি দিছোঁ। অকণমান লাৰি দিম, এইখিনি মিহলি কৰি দিম। আৰু এয়া চাওক মই অকণমান গৰম মছলা বটি ৰাখিছিলোঁ আৰু এয়া আধা চামুচ ঘি দি দিছোঁ। এতিয়া এইখিনি মিহলি কৰি মই এইটো নমাই ল'ম। চাওক 5 মিনিট ঠাণ্ডা কৰি মই প্লেটত নমাই লৈছোঁ। চাওক কালাৰটো ধুনীয়া হৈছে, খাবলৈও নিশ্চয় টেষ্ট হ'ব। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগে এনেকৈ কেতিয়াবা বনাই খাব। কম সময়তে হৈ যায় মাত্ৰ 2টা বস্তু দি। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। বাই বাই।